কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ অংশৰ মাজেৰে কোনখন নৈ বৈ গৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন ডি ব্ৰহ্মপুত্ৰ। অসমৰ আটাইতকৈ ডাঙৰ তেল শোধনাগাৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি ডিগবৈ। অসমৰ আটাইতকৈ পুৰণি ৰাষ্ট্ৰীয় উদ্যান কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। অসমৰ আটাইতকৈ ডাঙৰ কলাক্ষেত্ৰ কোনটো? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি মাকুম কলাক্ষেত্ৰ। কোনখন চহৰক ভাৰতৰ চাহ চহৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ডিব্ৰুগড়। জনসংখ্যা অনুসৰি ভাৰতত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 15 নম্বৰ। মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমজন অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি তৰুণ শইকীয়া। অসমৰ কোনখন জিলাক সত্ৰৰ দেশ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ বৰপেটা। ভাৰতত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 916 কিলোমিটাৰ। শ্ৰী সূৰ্য পাহাৰ কোনখন জিলাত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ গোৱালপাৰা। অসমৰ ৰাজধানীৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি দিছপুৰ। অসমৰ প্ৰধান নৈ কোনখন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যন, আয়তনৰ ফালৰ পৰা অসম ভাৰতৰ কিমান শতাংশ? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন বি 2.39%। অসমত কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি 7খন। ভৌগোলিকভাৱে অসমখন কি জলবায়ুৰ অন্তৰ্গত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি মৌচুমী। প্ৰাকৃতিক পৰিৱেশৰ প্ৰধান উপাদান কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অপশ্যন এ মৃত্তিকা।